বন্ধুসকল নমস্কাৰ। বন্ধুসকল, আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া আমি হয়তো ভাবিছিলোঁ যে আমি ল'ৰাহে, এদিন ডাঙৰ হ'ম, কিবা এটা চাকৰি নাইবা বিজনেছ কৰিম আৰু এসময়ত এজনী ধুনীয়া ছোৱালী বিচাৰি বিয়াখন পাতিম। আমাৰ এখন ধুনীয়া সুখৰ সংসাৰ হ'ব, মা দেউতাৰ লগত সুখেৰে থাকিবলৈ পাম। আমাৰ এটি সন্তান হ'ব, ল'ৰাই হওক বা ছোৱালীয়ে হওক। ককা আইতাকৰ সুখৰ সীমা নোহোৱা হ'ব। নাতিৰ লগত ককা আইতাকে খেলিব, সি লাহে লাহে ডাঙৰ হ'ব। আইতাকে তাক সাধু শুনাব, বুঢ়ী আইৰ সাধু। ককাকৰ আঙুলিত ধৰি সি ফুৰিবলৈ যাব। সি অকণমান কান্দিলেও আইতাকে দৌৰি আহিব। কি হ'ল মোৰ পোনাকণৰ? চাওঁ বোৱাৰী, তাক মোক দিয়া। আইতাকে কোলাত লৈ তাক নিচুকাব। আইতাকৰ কোলাত পোনাকণক দি মাক নিশ্চিন্ত হ'ব। মাকে নিজৰ কাম ৰন্ধা বঢ়াত লাগি যাব। মই যেতিয়া কামৰ পৰা আহিম তেতিয়া মানুহজনীয়ে মোক সুখী হৈ ক'ব, বুজিছা, মা দেউতা থকাৰ কাৰণে মোৰ পোনাকণক লৈ অকণো অসুবিধা হোৱা নাই। গোটেই দিনটো তাক মাহঁতেই চায়। মানুহজনীয়ে মোক চাহ একাপ আনি দিব। মই তেতিয়া মানুহজনীক ক'ম, মা দেউতাক চাহ দিলানে? তেতিয়া মানুহজনীয়ে ক'ব, মই মোৰ মা দেউতাক চাহ নিদিয়াকৈ পুতেকক চাহ দিমনে? তেতিয়া মোৰ সুখত মানুহজনীলৈ বৰকৈ মৰম লাগিব। তেতিয়া মোৰ এনে লাগিব যে মোতকৈ সুখী আৰু পৃথিৱীত কোনো নাই। কিন্তু মই ভবামতে নহ'ল, কিবা বেবেৰিবাংহে হ'ল। শাহু যদি পূবেৰে যায়, বোৱাৰী পশ্চিমেৰে। শাহুৱেকে বোৱাৰীকক বুজিবলৈ চেষ্টা নকৰে, বোৱাৰীয়েকেও শাহুৱেকক নুবুজে। মায়ে কয়, আজিকালি সি মোৰ কথা নুশুনে, মাইকী পালে যে। যদি মাৰ কথা শুনো তেতিয়া মানুহজনীয়ে ক'ব, মাকৰ চাদৰৰ আঁচলতে থাকিব লাগে যদি মোক কিয় আনিছিলে? এতিয়া মই কাৰ মতে চলোঁ, কাৰ কথা শুনো, কাৰ কথা নুশুনো? মইতো কাকো এৰিব নোৱাৰোঁ। এফালে মোৰ মা, এফালে মোৰ পত্নী। মায়ে মোক জন্ম দিছে, ডাঙৰ দীঘল কৰিছে, আৰু পত্নীয়ে মোৰ বাবে নিজৰ ঘৰ এখন এৰি আহিছে। মই পাগল হৈ যাম এতিয়া। মই কি ভাবিছিলোঁ, গোটেই ঘৰখন মোৰ মতে চলিব, কিন্তু এতিয়া মই কাৰ মতে চলিম সেইটোৱে সিদ্ধান্ত ল'ব পৰা নাই। বন্ধুসকল, এয়াই ল'ৰাৰ জীৱন। আমাৰ নিচিনা ল'ৰাবোৰক এই সমস্যাৰ পৰা কোনে বচাব? এই কাহিনীটো এবাৰ শুনক। শাহু বোৱাৰীৰ কিয় কাজিয়া হয়? ছোৱালীৰ মাক দেউতাক বহুত জ্ঞানী হ'ব লাগে। কিবা হ'লে মানুহে ছোৱালীজনী খেলিমেলি বুলি কয়, শাহুৱেকৰ ঘৰত খেলিমেলি নাই বুলিয়ে কয়। কোনেও দেখোন তাইক ভাল নাপায়, সকলোৱে বদনাম গায় তাইৰ। ছোৱালীজনীয়ে ক'লে, মই ইয়াত নাথাকোঁ দেউতা। বাপেকে ক'লে, ব'লা, তোমাৰ দেউতা এতিয়াও জীয়াই আছে, কিন্তু ছোৱালীৰ আচল ঘৰ স্বামীৰ ঘৰখনহে। ঘৰলৈ গ'ল। নবৌকে ভাবিলে, আহি গ'ল মহাৰাণী, সদায় থাকিব। তাৰপিছত নবৌকে ক'লে, এতিয়া উঠা আৰু কামত লাগি যোৱা। ছোৱালীজনীয়ে ভাবিলে, এয়া কি হ'ল, নবৌৰ স্বভাৱ দেখোন সলনি হৈ গ'ল। বেছিভাগ ছোৱালীয়ে দেউতাকৰ ঘৰত থাকিলে সন্মান নষ্ট হয়। তাৰপিছত ওচৰ চুবুৰীয়া, আত্মীয় স্বজন, বন্ধু বান্ধৱ সকলোৱে সুধিব, কেতিয়া আহিলা? নিব কেতিয়া আহিব? যেন ঘৰত থাকিবই নোৱাৰে। ছোৱালীজনীয়ে ভাবিবলৈ বাধ্য হৈ যায়, এয়া কি, ইয়াতকৈ দেখোন স্বামীৰ ঘৰতে ভাল আছিল। মনত ৰাখিব ছোৱালীজনীয়ে। দেউতাকৰ ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত আৰু স্বামীৰ ঘৰখন মৃত্যুৰ পৰ্যন্ত অৰ্থাৎ শ্মশানলৈ যোৱাৰ আগমুহূৰ্তলৈকে স্বামীৰ ঘৰখনকে নিজৰ ঘৰ বুলি ভবা প্ৰধান কৰ্তব্য। ছোৱালীজনীৰ মনটো নিৰাশাৰে ভৰি পৰে। য'তেই যায় কেৱল তাই এটাই প্ৰশ্ন উত্থাপিত হোৱা দেখা পায়, কি হ'ল, কাজিয়া হ'ল নেকি? কি সমস্যা হৈছে, ইমান দিন ঘৰলৈ যোৱা নাই যে? তাই এই প্ৰশ্নসমূহৰ ফলত মন মাৰি থকা হ'ল। আৰু এদিন তাইক দেউতাকে সুধিলে, কি হ'ল, কিয় মন মাৰি আছা? তাই ক'লে, স্বামীৰ ঘৰতো সুখ নাই, ইয়াতো সুখ নাই। তেতিয়া দেউতাকে তাইক ক'লে, মই তোমাৰ কথা এজন সাধুৰ লগত পাতিছিলোঁ। তেওঁ মোক এটা মন্ত্ৰ দিছে, যিটো তুমি যদি মানা তেতিয়া 6 মাহৰ ভিতৰত তুমি তাত ৰাজ কৰিব পাৰিবা। তাই ক'লে, কি সেই মন্ত্ৰটো? দেউতাকে তাইক ক'লে, মন্ত্ৰটো মই গাই থাকিম, তুমি 6 মাহত কাকো একো ওলোটাই উত্তৰ নিদিবা, কাৰো লগত কাজিয়া নকৰিবা, নিজৰ কাম ভালকৈ কৰি যাবা, হ'বনে? তাই ক'লে, হ'ব, কিন্তু 6 মাহ ন, তাতকৈ বেছিতো নহয়? দেউতাকে ক'লে, 6 মাহ। দেউতাকে তাইক থৈ আহিলে আৰু ক'লে, এই ইয়াতে থাকিব, এই এতিয়া সলনি হৈ গ'ল। তাই গৈ পালত গিৰিয়েকে ক'লে, আকৌ আহিলা ঘৰখন ধ্বংস কৰিবলৈ? তাই বহুত খং উঠিল। কিন্তু দেউতাকে ক'লে, একো নক'বা, 6 মাহ মনত আছে নহয়? তাই একো নক'লে। তাই শহুৰকক পানী গিলাচ দিছিল, গিলাচটো পৰি ভাগি গ'ল। শহুৰকে ক'লে, চকুৰে নেদেখা নেকি, আহিয়ে গিলাচটো ভাঙিলা যে? তাইৰ বহুত খং উঠিল। মনতে ভাবিলে, বুঢ়া, দেউতাই 6 মাহৰ মন্ত্ৰ নিদিয়া হ'লে গিলাচটো তোৰ মূৰতে ভাঙিলেহেঁতেন। তাৰ পাছত তাই শহুৰকক ক'লে, দেউতা ভুল হ'ল, ক্ষমা কৰিব, আজিৰ পৰা ধ্যান ৰাখিম। শহুৰকে ভাবিলে, এই কি হ'ল, আজি ভুল হ'ল বুলি ক'লে, আগতেতো নকয়। তাই সকলোৰে লগত ভালকৈ থকা হ'ল, সকলোকে মৰম কৰা হ'ল, কিন্তু তাইৰ মনত এটাই কথা চলি থাকিল, 6 মাহ ভালকৈ থাকিব লাগে।
এনেকৈ এমাহ পাৰ হৈ গ'ল। এদিন শাহুৱেকে ক'লে, তুমি আগৰজনীয়ে নে দেউতাই সলাই পঠালে? তোমালোক জজা আছিলা নেকি? মা, আপুনি কি কথা কৈছে এইবোৰ? এই ঘৰখন মোৰ, আপোনালোক মোৰ ঘৰৰ মানুহ। তুমি ইমান সলনি হ'বা বুলি ভবাই নাছিলোঁ। তাই মনতে ভাবিলে, ৰ বুঢ়ী, 5 মাহ আছে, তাৰপাছত দেখাই আছোঁ। এমাহতে তাই সকলোৰে হৃদয়ত ৰাজ কৰিবলৈ ধৰিলে। তাই ভাবিলে, সাধুজনৰ মন্ত্ৰচোন বৰ প্ৰভাৱশালী। এমাহতে ইমান পৰিৱৰ্তন হৈছে, এতিয়াচোন ঘৰত অকল মোৰহে ৰাজ চলে। এদিন শাহুৱেকে মাতিলে, এইফালে আহা। তাইক ক'লে, এইটো লোৱা ঘৰৰ চাবি, এতিয়া তুমিয়ে সকলো দায়িত্ব ল'ব লাগিব। তুমি ইমান লক্ষী বোৱাৰী। তাই মনতে ভাবিলে, লক্ষীয়ে কেতিয়া কালীৰ ৰূপ ল'ব গমকে নাপাবি বুঢ়ী। শাহুৱেকে পুতেকক মাতি আনি ক'লে, আজিৰ পৰা যি পইচা পোৱা সকলো আনি বোৱাৰীৰ হাতত দিবা। এতিয়া মই বুঢ়ী হৈ আহিছোঁ, সকলো হিচাপ আৰু ঘৰ এতিয়া তাইয়ে চম্ভালিব। শহুৰেকেও দোকানৰ পৰা অৰ্থাৎ কামৰ পৰা ঘূৰি আহোঁতে বোৱাৰী ক'লে কিবা নহয় কিবা সদায় লৈয়ে আহে। শহুৱেক বা শাহুৱেক ক'ৰবালৈ গ'লে বোৱাৰীকলৈ কিবা নহয় কিবা এটা লৈ আহিব লাগে। অৰ্থাৎ এনেদৰে মৰম চেনেহ বাঢ়ে। যেতিয়া 2 মাহ হ'ল, তাইৰ বিচাৰ ধাৰণা সলনি হ'ল। সকলোৰে লগত নিজৰ মানুহৰ দৰে মৰম চেনেহত থাকিবলৈ ল'লে। ৰাখী বন্ধনৰ দিনা তাইক নিবলৈ ককায়েক আহিল আৰু ক'লে, ব'লা ঘৰলৈ যাওঁ, ৰাখী বন্ধন আছে নহয়। তাই ক'লে, মোৰ মাক সুধি লোৱা। তেতিয়া ককায়েকে তাইক ক'লে, নাটক কৰিছনে সঁচাকৈ কৈছ? তাই ক'লে, চুপ থাকা আৰু যোৱা সুধি আহাগৈ। সি গৈ সুধিলে। শাহুৱেকে ক'লে, উৎসৱ আছে যদি মই মানা নকৰোঁ, কিন্তু বোৱাৰী যেতিয়াৰ পৰা আহিছে ঘৰখন স্বৰ্গ হৈ পৰিছে। তাই নহ'লে আজিকালি এদিনো কটাব নোৱাৰি। ঘৰ গৈ পালত দেউতাকে সুধিলে, তাত ভালনে? অঁ, বহুত ভাল, স্বৰ্গৰ দৰে। কিন্তু তুমিচোন কৈছিলা সেয়া নৰকহে আছিল। নহয়, স্বৰ্গৰ দৰে সেইখন ঘৰ। তোমাৰ ৰাক্ষস শহুৰ। দেউতাক ৰাক্ষস বুলি নক'বা, ইমান ভাল, ইমান মৰম কৰে যে মোৰ তোমালৈকে মনত নপৰে। ডাইনী শাহুমা তোমাৰ। ইমান মৰম মায়ে নকৰে চাগে, মোক যিমান মৰম মোৰ শাহুমায়ে কৰে। দেউতা, মোৰ ঘৰৰ কথা বেয়াকৈ নক'বা, মই বহুত বেয়া পাওঁ। তেতিয়া দেউতাকে তাইক সাৱটি ধৰি ক'লে, তুমি মোৰ মূৰ ওপৰলৈ তুলি দিলা, আজি মই বহুত সুখী। তাই তেতিয়া দেউতাকক সুধিলে, দেউতা, সেই মন্ত্ৰটো কিনো আছিল তুমি যিটো জাপ কৰিছিলা আৰু মই সাধনা? তেতিয়া দেউতাকে ক'লে, সঁচা কথা ক'বলৈ গ'লে মই কোনো মন্ত্ৰ জাপ কৰা নাই। তেতিয়া কেনেকৈ এইবোৰ ভাল হ'ল? সকলো তোমাৰ সাধনাৰ বলত ভাল হ'ল। অকল বোৱাৰীয়ে নহয়, শাহুৱেকেও ব্যৱহাৰ সলনি কৰিব লাগে, তেতিয়াহে ঘৰখন স্বৰ্গ হৈ পৰিব আৰু মৰম চেনেহ বাঢ়িব। মনত ৰাখিব, ছোৱালী এজনীৰ দেউতাক হোৱাটো বহুত ডাঙৰ কথা। এজনী ছোৱালীয়ে যেতিয়া শাহুৱেকৰ ঘৰত কষ্ট পায়, তেতিয়া তাইৰ দেউতাকৰ হৃদয়খনে বহুত কান্দে। সেইকাৰণে বোৱাৰীকো নিজৰ ছোৱালীৰ দৰে মৰম কৰিব।